আশা কৰিছোঁ সকলো ভালে কুশলে আছে। নতুন এটা ৰেচিপিৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই শিঙি মাছ আৰু নৰসিংহৰ সৈতে অকণমান গ্ৰেভি বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এয়া চাওক, বহুত ধুনীয়া হৈছে। শিঙি মাছ আৰু নৰসিংহ স্বাস্থ্যসন্মত হয়, এনেকৈ খাবলৈ বহুত ভাল লাগে আৰু বনাবলৈ অতি সহজ। ইয়াৰ বাবে মই কোমলীয়া নৰসিংহ পাত লৈছোঁ এমুঠি, আদা নহৰু অকণমান লৈছোঁ, এটা আলু, অকণমান জালুকৰ গুড়ি আৰু দুটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু দুটা শিঙি মাছ মূৰকেইটা পেলাই দিছোঁ আৰু মাছখিনি মই ধুনীয়াকৈ ধুই কৰি ল'লোঁ। কেৰাহী গৰম কৰি জোখমতে তেল দি ল'লোঁ আৰু ইয়াতে আলুটো মই অকণমান ভাজি ল'ম ৰঙচুৱা পোৱালৈকে। এয়া আলু কেইপিচ মোৰ ৰঙচুৱা পৰি আহিলে মই এতিয়া নমাই ৰাখিছোঁ। এনেকৈ ভাজি ল'লে আলুকণ ভাল লাগে। আলুটো মই সিজাই লৈছিলোঁ, সিজাই ভাজি লৈছোঁ আৰু ইয়াতে অকণমান পাঁচফোৰণ দি দিলোঁ, এটা শুকান জলকীয়া দিছোঁ, পিঁয়াজ দুটাও ইয়াতে দি দিলোঁ। এইখিনি অলপ সময় ভাজি ল'ম খুব ধুনীয়াকৈ, পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে। এনেদৰে আপোনালোকে বনাই খাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে আদা নহৰু অলপ দি দিছোঁ, এইখিনিও ভালকৈ লৰাই ল'ম। ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি আছোঁ। ইয়াতে অকণমান ধনিয়া গুড়ি দি দিছোঁ। ইয়াত বেছি মা মছলা দিব নালাগে আৰু মই নৰসিংহ পাতখিনি ধুনীয়াকৈ পিচি লৈছিলোঁ। ইয়াতে হালধি গুড়িও দি দিছোঁ জোখমতে। নৰসিংহখিনি মই মিক্সিতে খুব ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। এয়া চাওক, এয়া দি দিছোঁ মই ইয়াতে আৰু বাতিটো আখলিও মই আৰু অকণমান পানী ইয়াতে দি দিলোঁ। যিমান পানী দিয়ে, যেনেকৈ বনায় আপোনালোকে গ্ৰেভিটো সেনেকৈ কৰিব। মই অকণমান গ্ৰেভিকৈ বনাম, থপথপীয়াকৈ, বেছি মই পানী নিদিওঁ। এইখিনি মই খুব ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া উতলিবলৈ দিছোঁ। এই তৰকাৰীখন বনাবলৈ বেছি সময় নালাগে, খুব সোনকালে হৈ যায় আৰু বিভিন্ন থলুৱা সামগ্ৰীয়ে ভৰপূৰ আমাৰ এই চেনেলটি যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আলুটোও মই ইয়াতে দি দিলোঁ আৰু জোখত নিমখ দিছোঁ। মাছখিনি ভাজোঁতেও মই অকণমান নিমখ দি লৈছিলোঁ। এয়া চাওক, তৰকাৰী উতলি আহিছে আৰু আলুটো সিজাই লৈছিলোঁ, সেইবাবে পটককৈ হ'ব। আৰু ভাজি ৰখা মাছকণো মই ইয়াতে দি দিলোঁ। দুটা শিঙি মাছ লৈছিলোঁ মই। মাহঁতক দেখিছিলোঁ শিঙি মাছৰ মূৰটো পেলাই দিয়ে, আমিও সেই ঠিক তেনেদৰে শিঙি মাছৰ মূৰটো পেলাই দিওঁ। এয়া চাওক, তৰকাৰী ধুনীয়াকৈ উতলিছে। ইয়াতে অকণমান জালুক দি দিছোঁ, জালুকৰ গুড়ি। ইয়াতে অন্য মা মছলা ব্যৱহাৰ কৰিব নালাগে। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। ধুনীয়া কালাৰ এটাও আহিছে আৰু আমাৰ স্বাস্থ্যসন্মত হয় এনেকৈ বনাই খালে। চাওক, এয়া তৰকাৰী ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।